গাইজ কি খবৰ সকলোৰে মানে আজি ভিডিঅ'টো এটা মই বেলেগ এটা কন্টেন্ট লৈ বনাই আছো মানে আজিলে বনোৱা নাই কন্টেন্টত গতিকে নাজানো কেনেকা হ'ব যেহেতু ঘৰৰ হয় সেইকাৰণে বনাইছো এইটো বস্তু মানে পেন্ডেল সেন্ডেল পিছফালে আছে দেখিটো গম পাইছে কিবা নিশ্চয় গেছ কৰিছে কি হয় গতিকে মই কৈ আছো কি হয় বিয়া মানে মোৰ নহয় বাৰ বিয়া গতিকে মানে কালি ৰাতি মেহেন্দি হ'ব কালি 9 তাৰিখ 10 মে'ত জোৰণ আৰু 11 মে'ত বিয়া আৰু জোৰণটো হ'ব ইয়াতে ঘৰত আৰু বিয়া হ'ব ভৱনত গতিকে এইবিলাক সব জোৰণৰ পেণ্ডেল পুৰা একদম লগাই আছে এয়া একদম যোগাৰবাতি কৰি আছে জোৰণৰ আচলতে ভাল লাগে ঘৰৰ বিয়া হ'লে বহুত বেছি ভাল লাগে নাজানো এইটো কন্টেন্ট কেনেকা হয় কি হয় জাস্ট চেষ্টা কৰিম মানে কেনেকা ধৰণৰ কি কৰিছোঁ বিয়া বুলি কেনেকা ধৰণৰ দিনবোৰ পাৰ কৰিছোঁ ব্যস্ততাৰ মাজত হওক যিকোনো ক্ষেত্ৰত আৰু গতিকে সকলোৱে আগলে ব্লগটো চাই থাকিব কেনেকা ধৰণৰ কি আয়োজন হৈ থাকে আৰু এতিয়া মই এক ছেকেণ্ড এতিয়া মই কইনাক দেখাই আছোঁ মানে বা আৰু কইনাক দেখাই আছোঁ তাই এতিয়া বৰ্তমান যাব ওলাইছে বজাৰলৈ আৰু এতিয়া মই দেখাই আছোঁ কইনাক গতিকে এয়া পিছফালে কইনা মানে বা মানে মোতকে ন দেখাত তাইক বহুত সৰু সৰু লাগে সবে মোকে ডাঙৰ বুলি কয় কাৰণ মোকে ডাঙৰ বুলি কৈছে যে কাৰণ তাই একদম পোৱালি টিকলি টাইপ আৰু মই এই ওপৰত আছে ভাগিনহঁত হাই বুলি দিয়া দেখা নাপায় একেবাৰে ওপৰত বিল্ডিঙত আছে ভাগিনহঁত তাতে আছে গোটেইকেইটা একদম উৎপাত মানে ঘৰত আৰু এতিয়া তাই যাবলৈ আহিছে শ্বপিং কিবা কিবি আছে আৰু গতিকে আৰু ৰাতিৰ দিশখন পৰিৱেশটো কেনেকৈ কি হয় গতিকে সকলোৱে একেলগে আগলা ব্লগটো চাই থাকিব আৰু এয়া আমাৰ মৰমৰজনী একেবাৰে মুখ চুখ ফুলাই পেলাই বহি আছে খঙত মানে বেছি মানুহ হ'লে ভাল নাপায় এতিয়া চাৰিওফালে পেণ্ডেলৰ মানুহবিলাক আছে যে ওচৰে পাজৰে একদম চিনি নাপায় সিহঁতে মানে তাই তাহাঁতক চিনি নাপায় কাৰণে মুখ চুখ ফুলাই পেলাই বহি আছে এনেকৈ আগদিনাখন যোৱাকালি দেখাইছিলোঁ একো এতিয়ালৈকে মানে অনলি বাকেইডাল আছিলে আৰু আজি এয়া ৰভা চলি আছে আৰু এতিয়া মই সুধিম এটা কথা ভাই ফেলে এতিয়া মই কইনাক সুধিম যে এতিয়া ফিল কেনেকা বিয়াৰ বিদায় হ'ব আৰু মই নাকান্দো সেইটোৱে মোৰ অনুভৱ মানে প্ৰমিছ কৰিছোঁ চেলেঞ্জ মই নাকান্দো চাওঁ পাৰোঁ নে নোৱাৰোঁ এইটো চেলেঞ্জত এনেও হাৰিব এইটো বিশ্বাস আছে আৰু এতিয়া মই দেখাম এতিয়া বৰ্তমানৰ পৰিৱেশটো আৰু এয়া ছাৰপ্ৰাইজ গিফ্ট লৈ আহিছে কইনাই ভিনদেউৰ কাৰণে অসমীয়া ট্ৰেডিশ্যনেল সঁচাকৈ বহুত ধুনীয়া লাগিছে শ্বাৰ্টটো মই দেখাই দিছোঁ বোথ ছাইড আৰু এটা কথা এইটো শ্বাৰ্ট তাই মোৰ পৰা অৰ্ডাৰ দিছে মানে মই যিহেতু এইটো কৰোঁ গতিকে মোৰ পৰা অৰ্ডাৰ দিছে আৰু সঁচাকৈ মানে বহুত বেছি ধুনীয়া আহিছে কোৱালিটিয়ে হওক বা ফটোতকৈ বহুত ৰিয়েলত ধুনীয়া আৰু কেনেকুৱা লাগিছে সকলোৱে জনাবচোন শ্বাৰ্টটো কমেণ্টত এতিয়া দেখাই আছোঁ মানে ৰাতিৰ পৰিৱেশটো এতিয়ালৈকে ইয়াতে লাইটিং চাইটিং দিয়া হোৱা নাই যিহেতু জোৰণটো দিনতে হ'ব গতিকে কিবা কৰে লাইট দিয়ে নিদিয়ে নাজানো আৰু এয়া আজি মানে কমপ্লিট হৈছে এইখিনি মানে জোৰণৰ কাৰণে বনোৱা হৈছে বাকীটো বিয়াটোতো ভৱনতে হ'ব সকলোৱে জানে এইখিনি জোৰণৰ কাৰণে বনোৱা হৈছে আৰু এইফালে মানে খুৱাব চুৱাব গোটেইখিনি আৰু দীঘলকৈ একদম আৰু ইয়াতে আহি নিছে আজি ব্লেংকেট তুলি চুলি মানে কিবা কিবি ব্লেংকেট নহয় লেপ তুলি নহয় কিবা আৰু তোচক চোচক কিবা কিবি এইবিলাক আনিছে এতিয়া চব থৈ আছে যোগাৰ পাতি কৰি পেলাই দেই হৈ গ'ল ফাইনেল ডিজাইন হাতৰ পিছফালটো দেখাই দিয়া আৰু ভৰিৰ বৰ্তমান কৰি আছে ভৰিৰটো হোৱা নাই এতিয়ালৈকে এয়া মেহেন্দি ফাইনেলি মানে হৈ পেলাই শুকায়ো গ'ল কিন্তু এতিয়া মই দেখাওঁ শুকাইছে কাৰণে একদম চিম্পলি আঁকিছোঁ কিন্তু হ'লেও ভাল লাগিছে মোৰ কিবা এটা ডিজাইনটো হৈ গ'ল এইখিনি ৰেডি হৈ গ'ল আৰু এটা দেখাই আছোঁ মানে এইখন হাত দেখাই আছোঁ কেমেৰাটোহে ক'ব পৰা নাই এইখন হাত একদম চিম্পলকৈ আঁকিছোঁ এইখন হাত এনেকুৱা ডিজাইন আঁকিছোঁ
কইনাৰ হাতখন ফাইনেল দেখাই দিয়া পৰিখন নাই দেখুৱা তাৰপৰা চাই দে না এবাৰ হাত বুলি দি দে অন্য মনস্ক নমস্কাৰ গাইস মোৰ নাম শ্ৰী dimpu'svlog আৰু আপোনালোকে আজি চাই আছে pubalikashyap মানে pubalikashyap ব্লগ নহয় pubalikashyap YouTube channel আৰু আজি আমি সবে একেলগে আছো বহুত ভাল লাগি আছে লগতে আমাৰ বাজনীৰ পৰখিলে বিয়া আছে অহাকালি জুৰণ পৰখি বিয়া আৰু তাৰ নেক্সট দিনা ৰিসেপশ্যন তো সকলোৱে আহিব আৰু আমাৰ লগত একেলগে এনজয় কৰিব ধন্যবাদ আৰু মই ভাত খাব পৰা নাছিলো আৰু মই খুৱাই দিছো ভাত খুৱাই আৰু আইডিয়াটো মোৰ আছিলে কাৰণ মোৰ হাততো যিহেতু মেহেন্দি লাগি মোৰ হাততো যিহেতু মেহেন্দি লাগি আছিলে দুইখন হাততে গতিকে মই কৈছিলোঁ ভাত খাই দিবৰ কাৰণে কিন্তু মোতকৈ আগত তাই নিজে খাই লৈছে যিহেতু জোৰণ এয়া জোৰণৰ কাৰণে চকী টকী চব ৰেডি কৰিছে কিবা কিবি আৰু গোটেইখিনি ৰেডি কৰিছে আৰু পিছফালে বনাই আছে খানা মই লৈ যাম এতিয়া পিছফালে এয়া হৈ আছে কইনা ৰেডি একবাৰ চোৱা কেমেৰাৰ ফালে এইকো দেখাওঁ একবাৰ মেকআপ আৰ্টিষ্ট ফাইনেল লুকটো মই একদম কমপ্লিট হোৱাৰ পিছত দেখাম কইনাৰ ফাইনেল গেটআপ মানে জোৰণ দে আৰু স্পেচিয়েল কইনা ৰেডি হৈ গ'ল লগতে মই ৰেডি হৈ গ'লোঁ এয়া পুৰা হুলস্থুল চলি আছে এইফালে কিবা কিবি মানে আহি পাব হৈছে জোৰণৰো আৰু তাহাঁতে ফোন কৰি দিছে আৰু মানুহটোৰ 5 মিনিট টাইম লাগিব চলি আছে ফটো ছিজন কইনাৰ ভিনি দিয়ক খাই দিয়কচোন এইকেইটা কাজিন কেইটা পকি আছে মোৰ চিটটো দখল কৰিলে মই তাত গৈ পেলাই বহিছিলোঁ তোমার মুদ প্রেমর মিলন জেনি সাদা কষ্ট কৰি পেলাই মানে বহুত বেছি ভাগৰা হৈ গৈছে সেইকাৰণে শ্লাইট ফ্ৰেছ হ'বৰ কাৰণে মানে এচি বা যিকোনো ধৰণে আৰু ফ্ৰেছ হ'বৰ কাৰণে ওলাই আহিছোঁ ফুল মাইন ল'বৰ কাৰণে ওলাই আহিছোঁ অকণমান বাহিৰলৈ এনেকৈ চাচোন এবাৰ চাচোন এবাৰ চা না আৰু দেখুৱাই হোৱা নাই নহয় চাওঁ মোবাইলটো মোৰ ভৱিষ্যত ভাল এইটো এটা মানুহ গৰু এইটো মানুহ নহয় আৰু ইফালে গাধ গাধ খাই বুলি দিছে এনে কুল কৰিবৰ কাৰণে আৰু এতিয়া গৈ আছো আমি কথা ক'ব নোৱাৰো কথা কওঁ না কথা কওঁ এতিয়া আমি ঘৰ গৈ আছো মানে আমি জাষ্ট অকণমান ঘূৰিবলৈ আহিছোঁ অকণমান ফ্ৰেছ হ'বলৈ হাইৱে চাইডে আহিছিলোঁ চ' এতিয়া আমি ঘৰ গৈ আছোঁ আমি ফুৰি আছো অকমান মুকলি মানে খানা চানা খাই পেলাই আহিছো অকমান
ৰাস্তালে কিন্তু সন্মুখত কি হেতু বগা বগা মই দেখি আছো বাচ্চাৰ লগত ন মই সঁচাকে বাচ্চাৰ লগত দেখি আছো সিকিউৰিটি নেকি নাজানো মানে সন্মুখত কিবা এটা দেখি আছো আমি এতিয়া অকণমান ইফালেও নাই সিফালেও নাই কোনো নাই দেখি আছে আৰু এতিয়া বৰ্তমান আমি অকণমান ওলাই আহিছোঁ ৰাস্তাৰ ওচৰত আৰু অকণমান চাবৰ কাৰণে লুক চেঞ্জ হৈ গ'ল দেখা না মই অকলে অকলে কি ক'ম এয়া ফ্ৰেণ্ড মানে লগৰ বা ভণ্টি বুলিয়ে হয় কিন্তু হ'লেও ফ্ৰেণ্ডৰ নিচিনাই আৰু সেইটো দেখা না তোক দেখাই এইটো আচল তাৰপিছত ইয়াতে পৰিৱেশটো অকণমান দেখাম কিন্তু লাজ লাগি আছে বিয়াত ব্লগ বনাবৰ কাৰণে কিবাকে বনাম আৰু নিজৰ বাৰ কাৰণে